নমস্কাৰ, মই সুমন্ত নাথ। সকলো মৰমৰ ছাত্ৰ-ছাত্ৰীক লগতে আপোনালোকক মা সৰস্বতী পূজাৰ বহুতো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ মা সৰস্বতীয়ে জ্ঞান সাগৰে আপোনালোকক পৰিপূৰ্ণ কৰি তোলক। আজি এই ভিডিঅ'ত মা সৰস্বতীৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰিবলৈও নাপাহৰিব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন 1, মা সৰস্বতী কোন হয়? উত্তৰ, মা সৰস্বতী বিদ্যা, সংগীত, কলা আৰু জ্ঞানৰ দেৱী হয়। তেওঁক বীণাপাণি আৰু বাগদেৱী নামেও জনা যায়। প্ৰশ্ন 2, মা সৰস্বতীৰ বাহন কি? উত্তৰ, মা সৰস্বতীৰ বাহন হ'ল ৰাজহংস। প্ৰশ্ন 3, মা সৰস্বতীৰ চিহ্নবোৰ কি? উত্তৰ, মা সৰস্বতীয়ে বীণা, পুথি, বেদ, মালা আৰু কমল পুষ্প ধৰি থাকে। এইবোৰে হৈছে মা সৰস্বতীৰ চিহ্নসমূহ। প্ৰশ্ন 4, সৰস্বতী পূজাৰ দিনত কি কৰা হয়? উত্তৰ, সৰস্বতী পূজাৰ দিনত বিদ্যাৰ প্ৰাৰ্থনা কৰা হয়। শিশু ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা আৰম্ভ কৰিবলৈ এদিন বিশেষভাৱে পূজা কৰে। প্ৰশ্ন 5, সৰস্বতী পূজাৰ কেতিয়া উদযাপন কৰা হয়? উত্তৰ, সৰস্বতী পূজা মাঘৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত উদযাপন কৰা হয়, যাক বসন্ত পঞ্চমীও কোৱা হয়। প্ৰশ্ন 6, মা সৰস্বতীয়ে কি ধৰি থাকে? উত্তৰ, মা সৰস্বতীয়ে বীণা, পুথি, বেদ, মালা আৰু কমল পুষ্প ধৰি থাকে। প্ৰশ্ন 7, মা সৰস্বতীৰ পোছাকৰ ৰং কি? উত্তৰ, মা সৰস্বতী দেৱীৰ পোছাকৰ ৰং সাধাৰণতে শ্বেত ৰং। প্ৰশ্ন 8, মা সৰস্বতীক আন কি নামত জনা যায়? উত্তৰ, মা সৰস্বতীক আন বীণাপাণি, বাগদেৱী আদি নামেৰেও জনা যায়। প্ৰশ্ন 9, সৰস্বতী পূজাত বিশেষভাৱে কি কাম কৰা হয়? উত্তৰ, বিদ্যাৰ প্ৰাৰ্থনা আৰু পূজা কৰাৰ লগতে বই, পুথি আৰু কলা সংগীতৰ সামগ্ৰী পূজাৰ লগত ৰখা হয়। প্ৰশ্ন 10 তথা অন্তিমটো প্ৰশ্ন হৈছে, মা সৰস্বতীৰ জন্ম কাৰ পৰা হৈছিল? উত্তৰ, পৌৰাণিক আখ্যান মতে মা সৰস্বতীৰ জন্ম বৰ্মাৰ পৰা হৈছিল। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে যদি চাই আছিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পায়। আৰু যদি ফেচবুকত চাই আছিলে প্লিজ পেজটো ফ'ল' কৰিবলৈও নাপাহৰিব। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।